নমস্কাৰ স্বাগতম মোৰ আন এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আমাৰো সকলোৱে ভাল বহুত দিন হ'ল ব্লগ দিয়া নাই ভাবিলোঁ ব্লগ চেনা বনাওঁ আৰু আচলতে টপিকো তেনেকৈ নাই বনাবলৈ এতিয়া মই ওলাই মেলি ৰেডি হৈ তাত যাওঁ কৰোনা সেকেন্ড বেজিটো লোৱা হোৱা নাছিলে লৈ আহোঁগৈ বুলি চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ ইফালে গ্ৰিল চিল দৰ্জা চজা মাৰি লৈছোঁ বেটাক থৈ যাম বেটা এতিয়া ককাকৰ ঘৰত আছেগৈ আইতাকৰ লগত মোৰ লগত যাব মামী বলক তেন্তে আহি আছোঁ খোজকাঢ়ি কৰোনা সেকেন্ড বেজি ল'বলৈ মোৰ বৰ ভয় লাগে বেজি ল'বলৈ ল'বতো লাগিবই ন পৰিস্থিতি বাধ্য ভাল লাগিছে ন আহি খোজকাঢ়ি বেজি ল'বলৈ লাইনত থিয় হৈ আছোঁ ভয় লাগি আছে যিহেতু চকুৰ আগতে খুচি থকা দেখিছোঁ চবকে বেজি লোৱা হৈ গ'ল ল'লোঁ ভয়ে লওঁ ঢিপকৈ দুইজনীয়ে মামীয়ে চিঞৰিলে অলপ আকে মই নাই চিঞৰা একদম পূৰা সহ্য কৰি আছোঁ আমাৰ ফিলবাৰী মেডিকেল অলপ ওপৰলৈ আহিছোঁ ন বিষাইছে কি হয় আৰু জ্বৰ উঠেনে হাত বিষায়নে মাথাই বিষায়নে কি হয় আগৰ প্ৰথমটো লওঁতে পিছে একো হোৱা নাছিলে একো নহয় বুলি বিশ্বাস কৰি আছোঁ আৰু ন যাওঁগৈ আহোঁ এতিয়া আমি ঘৰলৈ যাওঁগৈ ছাতিটো হেৰি কি বুলি কয় এইফালে দিয়ক অঁ হৈ গৈছে বেজি চেজি লৈ ওলাই আহিছোঁ এতিয়া বাহিৰত অকণমান ভিডিঅ' কৰি লওঁ হস্পিটেলৰ পৰা বেজি লৈ ওলাই আহিলোঁ এয়া দেখাই দিওঁ মামীয়ে অলপ পাৰ্লাৰত সোমাব ধুনীয়া হৈ লয় বোলে তেওঁ থ্ৰেডিং কৰিব মমোক থৈ গ'লোঁ যিহেতু ঘৰত সি আমনি কৰিব অহাৰ লগে লগে কিবা বিচাৰিবই বুলি ভাবি পিনি তালৈ চিপছ লৈ ল'লোঁ দোকানত গৈ হেল্ল' ফ্ৰেণ্ড হস্পিটেলৰ পৰা আহি ঘৰ পালোহি আলহী আহিলে চাহ তাহ দি মেলি আজৰি হৈ ল'লোঁ ভিডিঅ'টো কৰা নহ'ল খকা খুন্দা হ'ল যিহেতু আলহীক চাহ তাহ দি খুৱাই মেলি পঠালোঁ এতিয়া পিছবেলাৰ কাম যিহেতু আছেই কাপোৰ কানি ধুব আছে বাচন চাচনো ধুব আছে সকলোখিনি কাম কৰি মেলি আজৰি হওঁ তাৰ পাছত আকৌ লগ কৰি আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো এফালে যাম যোৱা ভিডিঅ' শ্বেয়াৰ কৰিম হেল্ল' ফ্ৰেণ্ড আকৌ লগ পাইছোঁ 5 বজাত এফালে ওলাই মেলি ল'লোঁ ৰেডি হ'লোঁ ৰাসত চাকি জ্বলাবলৈ যাবলৈ লৈছোঁ ওচৰতে গাভৰু ভেটিত ৰাস পাতিছে ৰাস নাচাওঁ চাকি ভাগকে জ্বলাই মেলি আহিমগৈ বেটা যাব বন্ধু বান্ধৱী মা দেখাই থাকিম ভিডিঅ'টো আগবঢ়াই লৈ যাম চাই থাকক মমো ওলাইছে ন ধুনমান ন এইফালে চোৱা কোনফালে এইফালে বহিলোঁ প্ৰসাদ খাবলৈ নামঘৰৰ ভিতৰতে প্ৰসাদ খাইছে মোৰ কাষত বন্ধুৱনী মা আমি চাৰিজনে বহি পিনি নামঘৰত প্ৰসাদ খালোঁ বহুত ভাল লাগে এনেকৈ নামঘৰৰ প্ৰসাদ ভাগৰ সোৱাদটো সুকীয়া খাই বহুত ভাল লাগিল অলপ ওলাই আহিলোঁ বাহিৰৰ ফালে এইফালে গান বাজি থকাৰ কাৰণে মই মিউট কৰি দিলোঁ ভইচটো যিহেতু কপিৰাইটৰ বহুতবিলাক ভিডিঅ'ত মোৰ লাগি গ'ল কপিৰাইটৰ লাগিলে বহুত দুখ লাগে সেইকাৰণে মোৰ ছাতি ধোৱা বন্ধুৱনী মোৰ দুজনী কথা পাতি আছিলোঁ আচলতে দিব নোৱাৰিলোঁ কথা পাতি সেইফালে আমাৰ লগত গৈছিলে ঘৰৰ কাষৰ ভণ্টি অলপ ফিল্ডত ফুৰিলোঁ ঠাণ্ডা লাগিলে ভালো লাগিলে সকলোফালে দোকান মায়ে দোকানত মমো সিহঁতক বেটাহঁতক পপকৰ্ণ মিঠাই কিবা কিনি